নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ আৰু আজি মোৰ মানুহজনৰ বাৰ্থডে তাতে বোলো আজি চাকি এগছ দিওঁগে আৰু মই কোনোদিন কেতিয়াও গৈ পোৱা নাই ঢেকীয়াখোৱালৈ যাবলৈ বহুত হেঁপাহ হৈছিলে আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ দেখাসকলেতো দেখিছেই আৰু নেদেখাসকলেও চাব মোৰ চেনেল দি আৰু আমি গৈ আছোঁ মানুহজন আৰু মই গেটখনৰ পৰা অলপ দূৰ যাব লাগে আৰু ইমান ভাল লাগিলে গৈ পেলাই মানুহখিনি লগ কৰিও বহুত ভাল লাগিলে আৰু আমি গৈ পালোহি পোৱাৰ পাছত চাকি ল'লোঁ বৌগৰাকীবা চাকি ল'লোঁ চাকি লৈ তেওঁক বোলো পইচা আমি আহি দিমহি আৰু মানুহজনে ক'লে হ'ব সেই বুলি ক'লে আমি আহি পালোহি এয়া আহি আছোঁ মানুহজনে ভিডিঅ' কৰি আহি আছে এতিয়া আমি চাকি দিবলৈ আগবাঢ়িলোঁ আৰু তাৰ আগত বোলো ভৰিকেইটা ধুই লওঁ হাতখনো ধুই লওঁ এয়া গৈ আছোঁ আৰু চাকি দিবলৈ ইমান ভাল লাগিছে মানুহবিলাককো লগ পালোঁ কথা পাতিলোঁ বহুত ভাল লাগিলে ভাবিছে আমি বহুত দূৰৰ পৰা আহিছোঁ কিন্তু আমি দূৰৰ পৰা যোৱা নাই ওচৰতে এয়া চাকি জ্বলাইছোঁ আৰু মানুহজনে ভিডিঅ' কৰি আছে আৰু মই অকল মোৰ নিজলৈ বুলি মই আশীৰ্বাদ লোৱা নাই সকলোৰে বুলি লৈছোঁ আশীৰ্বাদ চবৰে ভাল হওক আৰু এয়া ভকত বহি আছে আমিও প্ৰসাদ ল'লোঁ প্ৰসাদ লোৱাখিনি নেদেখালোঁ আৰু প্ৰসাদ দেখিছেই নহয় হাতত লৈ আছোঁ আৰু চাইছোঁ মানে মই চব ফালে কাৰণ মই আহি পোৱা নাই কেতিয়াও এয়া হাতী চাওকচোন ইমান ধুনীয়াকৈ আছে আৰু আগতে কলেজত পঢ়ি থাকোঁতে মেমে কৈছিলে যে তোমালোকে গীতাখন পঢ়িবাচোন গীতাখন পঢ়িলে তোমালোকে বহুত কথা জানিবা সেইবুলি জানি পেলাই মই গীতাখন লৈছোঁ মানে বহুত বিচাৰিছিলোঁ কিছুমানত পোৱাই নাছিলোঁ আৰু তাত গৈ পেলাই মই পালোঁ আৰু মনটো বহুত ভাল লাগিলে আৰু আমি ঘৰ